মানকাছাৰৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি। মিনি লকডাউন দিয়াৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মানকাছাৰৰ একাংশ কৃষকৰ। এয়া দক্ষিণামা মানকাছাৰ জিলাৰ সোণাপুৰৰ দৃশ্য। সোণাপুৰত এজন নিবনুৱা যুৱকে ভাত কেৰেলা আৰু পটলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল, কিন্তু ভংগ কৰিলে মিনি লকডাউনে। মিনি লকডাউনৰ বাবে বৰ্তমান কৃষকগৰাকীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। মানকাছাৰত নাই কোনো শীতল ৰুম, শাক চব্জি ৰখাৰ বাবে নাই কোনো শীতল ৰুম। তাৰ বাবে কিন্তু দক্ষিণামা মানকাছাৰ জিলাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। মই খেতি কৰিছোঁ পাহাৰ 1 বিঘা মাটি 20 কাঠা। কি কি? কাহারল 10 কাঠা, পটল 10 কাঠা। কি হৈছে বৰ্তমান অৱস্থা কেনেকুৱা? বর্তমান অবস্থা মতো বেয়া হয়ে গেছে, খারাপ হয়ে গেছে। লকডাউন দিয়েছে, মিনি লকডাউন দিছে, খারাপ হয়েছে লকডাউন দিয়ে কেন। সবজির দাম নেই, কমে গেছে দাম। বাজার সাজার নেই, কত নিচাম সবজি দাম কম, 20 টাকা 25 টাকা। কোনটোৰ দাম কিমান? ভাত কাহারলটো দামটো হলো 20 টাকা যায়, 25 টাকা যায়। কাঁচা মাল লকডাউন কম যায়। এইটো আগত বেচাছি 60 টাকা, পটলটো 60 টাকা বেচাছি। এলা তো বিক্রি কৰিব লাগে পাইকারি 27 টাকা 28 টাকা বিক্রি কৰিব লাগে। বাহিৰৰ পৰা বেপাৰী আহে নে? আহে না আহে, বাহিৰৰ পৰা তো মেঘালয় বন্ধ, লকডাউন আৰু ক'ত যাব, ক'ত বিক্রি হ'ব। এখানে বস্তু বিক্রি কৰিব পৰা নাই। নামটো কি আছে? মোহাম্মদ জাহিদুল ইসলাম। এই মিনি লকডাউনৰ কৃষকৰ অৱস্থা একদম বেয়া। গতিকে যিখানি কৃষকে উপাৰ্জন কৰিছে শাক চব্জি তাল তৰকাৰী, এখেতৰ অৱস্থা একবাৰে বেয়া। গতিকে এই যে মিনি লকডাউনত মানে কৃষকৰ যিখিনি শাক চব্জি ওলাইছে এইখিনি এখেতে বিক্ৰী কৰাৰ কোনো উপায় নাই, মানে হাট বজাৰো নাই, কোনো মাৰ্কেটো নাই আমাৰ ইয়াত। তো গতিকে চব্জিবিলাক মানে আমাৰ মানে তালতে ৰৈ গৈছে। গতিকে কৃষক মানুহৰ যেটা মানে যি অসুবিধা, খুব মানে এটা একদম অশোচনীয় অৱস্থা ক'ব গ'লে। তো মই ক'ব খুজিছোঁ যে এই জাহিদুল ইছলাম ল'ৰাটো মানে আমাৰ ঘৰৰ ওচৰৰে ল'ৰা। সি 2 বিঘা মাটিত চব্জি লগাইছে। এই চব্জি যিখিনি পইচা পাতি সি খৰচ কৰিছে, ধৰক লাখ টকাৰ ওপৰত সি খৰচ কৰিছে। আজিলৈকে সি 10,000 টকাৰো চব্জি বিক্ৰী কৰিব পৰা নাই। এই যদিলৰ চব্জি উপাৰ্জনটো হৈছে মিনি লকডাউনত। বজাৰ ঘাট নাই, চব্জি মানে তালতে ৰৈ গৈছে। বজাৰত ল'ব গ'লে পুলিচে ধাৱা দিয়ে, চব্জি থৈ ঘৰত আহিব লাগে, 10 টকা 5 টকাত বিক্ৰী কৰিব লাগে। যি চব্জিটোৰ মূল্য 60 টকা, 1 কিলো চব্জিৰ মূল্য 60 টকা, আজি 10 টকা 5 টকাত বিক্ৰী কৰিব লাগে। গতিকে এই জাহিদুল ইছলাম ল'ৰাটোৱে মানে এনেকুৱা পৰিস্থিতি হৈছে, মানে সি মানে নিজেই মানে অসুস্থ হৈ পৰিছে, তাকেই চেলাইন দিব লগা হৈছে। এনেকুৱা পৰিস্থিতি তাৰ। মানে চব্জি যিমান তালত মানে আছে সি বিক্ৰী কৰিব তাৰ ৰাস্তা নাই, বজাৰ ঘাট একো নাই। তো মই অসম চৰকাৰক অনুৰোধ জনাওঁ যে এই অসম চৰকাৰে মিনি লকডাউনৰ মানে যিখিনি আমাৰ ৰাইজৰ বা কৃষকৰ যিখিনি ক্ষয় ক্ষতি হ'ল, ইয়াৰ ওপৰে কিছু লক্ষ্য ৰাখি যাতে যেন চৰকাৰে মানে কৃষক মানুহক কিছু সা সুবিধা দিয়ে। মানকাছাৰ সমষ্টিৰ AIUDFৰ মহাজোঁটৰ প্ৰাৰ্থী আমিনুল ইছলাম চাহাব যেহেতু এই সমষ্টিৰ MLA, তো গতিকে মই আমিনুল ইছলাম চাহাবকো অনুৰোধ কৰিম যে যাতে মানে চৰকাৰৰ লগত মানে আলোচনা বিলোচনা কৰি যাতে মানকাছাৰ সমষ্টি ৰাইজৰ বা মানকাছাৰ সমষ্টি কৃষকৰ কিছু মানে ৰাস্তা দিয়ে বা সকাহ দিয়ে, যি চৰকাৰী অনুদান দিব পাৰে, যাতে যেন কৃষকক এই মানে ইটো দিয়ে। বাকী আমাৰ ইয়াত আৰু মানে এনেকুৱা এটা পৰিস্থিতি হৈছে যে যদি আজি ধৰক চব্জিটো উঠালে লকডাউনত বজাৰ বন্ধ, কালি বিক্ৰী কৰিব, চব্জিটো ক'ত থ'ব এইটো জাগাও নাই। গতিকে মানে
আমি অসম চৰকাৰক অনুৰোধ কৰিম যাতে যেন চব্জি থোৱাৰ মতো আমাক জাগাও বনাই দিয়ে এই মানকাচাৰ সমষ্টিত ষ্ট্ৰং ৰুম খোল ষ্ট্ৰং ৰুম। তো বাকী চৰকাৰীভাৱে জিয়াদুল ইছলামৰ 1 নম্বৰে জিয়াদুল ইছলামৰ উপাৰ্জনৰ কাৰণে কিছু অনুদান দেওয়ার জন্য মই অসম চৰকাৰক অনুৰোধ কৰিলো। এইসকল কৃষকে কিবা এগ্ৰিকালচাৰৰ ফালৰ পৰা সহায় পাইছে নে নাই? যা পায় মানে আমার বর্তমান যেটা আমার এগ্রিকালচার অফিস চলিছে, এগ্রিকালচারত কোনো সরকারিভাবে কোনো সা সঁজুলি নাই। তো 20-30 ধরক আজি 5 কেজি 10 কেজি মানে সৰিয়হ পালে এইটো 20 অল্প 20-30 অকমান পায়, কিন্তু এইখানি মানে আমাৰ ৰাইজৰ কোনো কাম নহয়।